Welcome friends, welcome to my YouTube channel. আজি আমি গৈ আছো বুঢ়াবা থানলৈ বুলি আহক আমি বুঢ়াবা থানৰ মনোৰম দৃশ্য উপভোগ কৰোঁ আসলতে আমি বুঢ়াবা থান বুলি কওঁ কিন্তু ইয়াৰ আসল নাম হৈছে শ্ৰী শ্ৰী বুঢ়া মাধৱ চাৰণী থান বৰপুখুৰী বজাৰ পৰিৱেশ আজি যিহেতু দেওবাৰ নহয় আজি বজাৰখন দেওবাৰ লাগে আৰু দেওবাৰ নোহোৱাৰ বাবে আজি নিজান জান পৰিৱেশ বৰপুখুৰী বজাৰৰ দৃশ্য ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ এয়া চাহ খেতি এক অন্যতম খেতি হিচাপে বিবেচিত চাহ খেতি ৰাস্তা অৱশ্যে ইমান ভাল নহয় মাজে মাজে গাঁও সকলে টাউন এলেকাত বসবাস কৰে নগৰ এলেকাত বসবাস কৰে সেইসকলে ছিংগাপুৰ বা থাইলেণ্ড যোৱাৰ পৰিৱৰ্তে গোৱা যোৱাৰ পৰিৱৰ্তে এনে ঠাইলৈ আহি এবাৰ উপভোগ কৰক ইয়াৰ দৃশ্য আমাৰ এই পৰিষ্কাৰ বিশুদ্ধ বাতাবৰণ এবাৰ আহি ইয়াৰ সেউজীয়া পৰিৱেশৰ লগত পৰিচয় হওক ৰাইটত গৈ আমি ইতিমধ্যে বুঢ়া মাধৱ চাৰণী থানৰ গেট অতিক্ৰম কৰিছোঁ আহি আমি বুঢ়াবা থান পালোহি এয়া বাটছৰা বুঢ়াবা থানলৈ যোৱাৰ ৰাস্তা এতিয়া বৰ্তমান শ্ৰী শ্ৰী বুঢ়া মাধৱ চাৰণী থানত উপস্থিত হৈছোহি আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ আজি বন্ধ নেকি অঁ এনেই পাহাৰৰ কাৰণে বন্ধ কৰি থয় ন হয় মন্দিৰ দৰ্শন কৰিলোঁ ভগৱানৰ ওচৰত আঁঠু ল'লোঁ এতিয়া মন্দিৰৰ চাৰিওপাক ঘূৰি এপাক চাই লওঁ শ্ৰী বুঢ়া মাধৱ চাৰণী থান দৰ্শন কৰি এতিয়া আমি ঘৰমুৱা এফালে যাবলৈ ওলাইছিলোঁ কিন্তু এইটো এফালে পথ বন্ধ কাম চলি আছে গতিকে আমি আকৌ ঘূৰি যাব লাগিব পথ বন্ধ আমি চাইনবোৰ্ডটোলৈ মন দিয়া নাছিলোঁ অৱশ্যে এতিয়া আমি ইটো ৰাস্তাত যাব লাগিব এনেকৈ ঘূৰি পেলাই ভিডিঅ'টো কেনে লাগিল জানাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈ ইমানতে খাব